কবিতাৰ শিৰোনাম আপোনাৰ দুৰ্ভগীয়া জোঁৱাই। কথা সুমনজ্যোতি নাথ আৰু আবৃত্তি উজ্জ্বল ডেকা। আপোনাৰ ছোৱালীজনীক মোলৈ বিয়া দিবনে? মৰম এনাজৰীডাল বান্ধিব দিবনে? নে আপুনি অভিমানৰ মোনাখন লৈ থাকিব সদায়? কিমাননো বদনাম সহ্য কৰিম আপোনাৰ পৰা? তথাপি কাকো মিনতি কৰোঁ, কেৱল আপোনাৰ ছোৱালীক বিচাৰোঁ। কোনো কষ্টত নাৰাখোঁ তাইক, শান্তিৰ নিৰাংগনত স্থান দিম। ওখ ওখ অট্টালিকাত স্থান দিবলৈ সামৰ্থ্য নাই মোৰ। অভাৱ দূৰ কৰাৰো সাহস নাই মোৰ। আৰু সেই সাহস গোটাবলৈও ধন নাই। তথাপিও আবেগৰ শাৰীত বিচাৰোঁ আপোনাৰ ছোৱালীক। বৰঞ্চ দেখি গৈছোঁ আপোনাৰ অহংকাৰৰ পৰিণাম। দেখিছোঁ আপোনাৰ নিৰ্লজ্জ কাণ্ডৰ ফলস্বৰূপ। আপোনাৰ পৰা পোৱা এই বদনামবোৰ আৰু তাৰ বাবেই পোৱা নষ্ট ল'ৰাৰ উপাধি। ৰাস্তাত চিগাৰেট হুপি হুপি, ফুটপাথত মদৰ গিলাচ বাকি, আৰু বহুত আছে আপুনি মোক দিয়া বদনামৰ তালিকাত। অনাই বনাই ঘূৰিছো পাগলৰ দৰে, মদাহীৰ বদনাম পাইছো আপোনাৰ বাবে। এজন সাধাৰণ ল'ৰা মই, অলংকাৰ দিব নোৱাৰিলেও মৰম দিব পাৰিম ইমানেই। এচিৰ তলত ৰাখিব নোৱাৰিলেও মোৰ কোলাত শুৱাই বিচনাত থব পাৰিম। এমুঠি মৰম দিম তাইক, মাথো হিয়া উজাৰি চিঞৰি উঠো, কেৱল আপোনাৰ ছোৱালীক বিচাৰো, কেৱল আপোনাৰ ছোৱালীক বিচাৰো।